ইত্যেক লগি তাৰ আইভাৰ হনাই সদায় হি সময় বদলৈ কোনবা দিনা 7টাত কোনবা দিনা 8টাত কোনবা দিনা 9টাত তাৰ মানে টাইম এটা ঠিক হয় সময়মতে সময়মতে পৌৰ গুচি যা চলিটোও ভাল পাব তইও ভাল পাবি নাই আইভাৰ হনাই তাৰ ইতে কোনি বাই হা চাই আহুৰ গুড মৰ্নিং আন্টি তই আইলি ৰ চলটো শুয়ে আছে উঠং ৰ বচোন অলপ মুখ দিলা ধুই ল বাস করবি দে মুখ সুখ নুধুৱাকে নপৰবি অলপ পঢ়া মনত নৰইব দে হ'ব দে মা মোক ব্ৰাছডাল লগাই দি যাবি দে গুড মৰ্নিং সম্পক দাদা তুমি আহিলা দিয়া তুমি উঠোতে ইমান দেৰি কৰিলা আহা সোনকালে পঢ়াই দিও অকমান মই উঠিলোৱে দিয়ক দাদা তাৰপাছত আৰু সেই ভাবি থাকোঁতে কিবা দেৰিয়ে হ'ল দে এতিয়া আৰু বেছি কথা বাৰ্তা ক'বা নালগে সোনকালে পঢ়া আৰম্ভ কৰ আৰু তই অলপ মন দি পঢ়বি ছাৰৰ লগত শুনছা দে তোৰ পঢ় মই চাহ বনাওঁ দে হ'ল তোমাৰ পঢ়া আন্টি হ'ল দিয়ক আজিৰ কাৰণে মই আহো দিয়ক বাবা যা নাকি দে হ'ব দে আৰু ইয়াক ঘৰত কৰবা কিবা কাম চাম দিছা না নহলি তই পাঁচ দিলিয়ে পাবজিত ধৰব ইতে অলপ কাম চাম দি যা কিবা কৰবা অংক চংক দিছো দিয়ক আন্টি আৰু মুনু যিখিনি কাম দিছো সেইখিনি ভালকে কৰি থবা দেই মই কিন্তু কালি আহি চাম আৰু সেইকাৰণে তই সময়ত আহিবি তই এটা কিবা সময় বান্ধি ল'বি যে মই এইখিনি টাইমতে মুনু আহাৰ ঘৰক যাম তেতিয়া মোৰো ধৰচোন ভাল হয় তাক উঠে ঠিক কৰি থবা পাৰো মুখ চুখ ধুৱে আৰু তোৰো ভাল হয় সময়খিনি বাছে তই আৰু বেলেগ কাম কৰবা পাৰা সেইকাৰণে সময়ৰ কাম মানুহে সময়ত কৰবা লাগে ইতে চব পিনৰ পৰা ঠিক ঠাক হয় কাম গিলাও চাবিচোন ৰাতিপুৱাৰ পৰা সময়মতে কৰি গেলি চব হয় আৰু সময়ো হাতত বাচি থাকে দে হ'ব দে বাবা যাবি হলি হ'ব দিয়ক আন্টি আহিম দিয়ক সময়মতে মোৰো মানে শুই উঠোতে অলপমান দেৰি হয় সেইকাৰণে সময়টো ইফাল সিফাল হৈ যায় দিয়ক সময়ৰ কাম সময়ত কৰিলে ভাল দিয়ক ময়ো জানো বাই সম্পক দাদা বাই কালি আহিব ময়ো যাওঁ ঘৰৰ কাম খান আৰু বাকী আছে কৰোঁ আৰু শুনক ৰাইজ আপোনালোককো কৈছোঁ সদায় সময়ৰ কাম সময়ত কৰিব তেতিয়া হাতত বহুত সময় বাচিও যায় আৰু সেইখিনি সময়ত আমি অলপ ফূৰ্তি তামচাও কৰিব পাৰোঁ আৰু যদি আমাৰ চেনেলটো আপোনালোকে ভাল পাইছে তেনে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আমি আপোনাৰ কাৰণে এনেকুৱা ভিডিঅ' বনাই থাকিম টাটা ফ্ৰেণ্ডছ